हे गाइस, सब्सक्राइब कीजिए और बेल आइकन को दबाइए, घंटा बजाओ तभी तो प्रसाद मिलेगा। মোৰ মনত আদি আহিছে আচলতে কি আমি ছবি আঁকো আমাৰ অভিভাৱকসকলেও প্ৰায় আৰ্ট স্কুলত লৈ যায় মিউজিক স্কুলত লৈ যায় আৰু সেইটো চলি থাকে পুৰা কিন্তু যেতিয়া অকণমান ডাঙৰ হয় আমি যেতিয়া ক্লাছ 9 বা 10 হয় বা অকণমান ডাঙৰ হৈ যায় তেতিয়া আমি সেইটোৰ পৰা লাহে লাহে আঁতৰাই আনো আৰু কি হয় ল'ৰা ছোৱালীৰ ভিতৰত থকা যিটো মূল আচলতে প্ৰতিভা তাত আমাৰ ভৱিষ্যত আচলতে আমি নাই বুলিয়ে ভাবোঁ একাডেমিক কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ কিন্তু কেৰিয়াৰৰ ক্ষেত্ৰত যে শিল্পকলাৰ এটা ভৱিষ্যত আছে এখন ভাল পথাৰ আছে সেইটো আমি বহুতে নজনাৰ কাৰণে আচলতে আমাৰ উঠি অহা বহু ছাত্ৰ ছাত্ৰী আমাৰ প্ৰতিভাৰে সেই প্ৰতিভাৰে উজলি উঠিব পৰা নাই অসমত বিশেষকৈ মই ভাবোঁ আমাৰ যি দুগৰাকী আমাৰ ইয়াত বিশিষ্ট ব্যক্তি আছে তেওঁলোকে একাডেমিক ক্ষেত্ৰত বহু এই বিষয়ে জানে গতিকে অকণমান এই বিষয়ে ক'ব লাগে আচলতে শিল্পকলা কৰিয়ে যাতে একাডেমিক ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিব পাৰি যাতে অভিভাৱকসকলে সেইটো সচেতন হয় যে মোৰ ল'ৰাটো ছবি আঁকি আছে ছবিতে যাওক ইয়াতে অকণ গুৰুত্ব দিয়ক কেৱল এটা ডাক্তৰ ইঞ্জিনিয়াৰ বা অন্য এটা চাকৰি কৰাৰ প্ৰতি যাতে হাবিয়াসটো নহয় যাতে এই লাইনত আহিব পাৰে কিন্তু আমি আচলতে সচেতন নহয় মই ভাবোঁ এইটো ক'লে ভাল হ'ব ভাল প্ৰশ্ন এইটো আমি নিজে অনুভৱ কৰোঁ যে এটা বয়সলৈকে 5 বছৰৰ পৰা শিশুসকলে সুন্দৰভাৱে তেওঁলোকে ছবি আঁকি যায় আৰু গৈ 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 যেতিয়া আমি এটা ফিল কৰিছোঁ যে শিশুসকলে যিবোৰ ছবি আঁকে শিশু অৱস্থাত তেওঁলোকে যথেষ্ট ভাল ছবি আঁকে আৰু লাহে 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 যেতিয়া 8, 9, 10 আপ টু ক্লাছ 9, 10 পায়গৈ লাহে লাহে তেখেতসকলৰ ছবি কিন্তু অলপ বেয়া ফালে আহে কম্পিটিশ্যনবিলাকত আমি দেখা পাওঁ যেতিয়া 3টা গ্ৰুপ থাকে এটা হ'ল একদম সৰু মিডিল এণ্ড ডাঙৰ গ্ৰুপটো ক্লাছ 10ৰ অনৱাৰ্ড যিবোৰ আছে কলেজৰ ছাত্ৰ ছাত্ৰীসকলে আমি সদায় এই একদম সৰু গ্ৰুপটোৰ বহীবিলাক চাই ভাল পাওঁ ছবিবোৰ চাই ভাল পাওঁ শিশুসকলৰ তাৰ ওপৰৰ গ্ৰুপটোত তেওঁলোকতকৈ আৰু অলপ তললৈ আহে আৰু ডাঙৰ গ্ৰুপটো চবতকৈ তললৈ যায় ইয়াৰ কাৰণটো কি এই ক্লাছ 9ৰ পৰা 10 বা তাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ক্ৰিয়েটিভিটিটো লাহে লাহে অকণমান কমি যায় কমি যোৱাৰ কাৰণ দুটামান কাৰণ এইটো হ'ব পাৰে যে তেওঁলোকে প্ৰথমে ছবি আঁকি ভাল পাইছিলে তাৰপিছত তেখেতসকলৰ লাহে লাহে টেষ্টটো চেঞ্জ হ'ল কোনোবাই হয়তো আৰু পিছত গান গাই ভাল পোৱা হ'ল কিছুমানে আকৌ খেলিবলৈ ভাল পোৱা হ'ল কিছুমানে আকৌ মিউজিকৰ ক্ষেত্ৰত ভাল পোৱা হ'ল বা নাটকৰ ক্ষেত্ৰত ভাল পোৱা হ'ল তেওঁলোকৰ এই যিটো চেঞ্জ ভাল পোৱাটো তেওঁলোকৰ বিষয়বস্তুটো লাহে 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 তেওঁলোকৰ চেঞ্জ হৈ যায় বা আপোনালোকে নিশ্চয় চাগে অভিভাৱকসকলে নিশ্চয় গম পাইছে যে শিশুসকলে প্ৰথমতে ছবি আঁকি ভাল পাইছিলে হয়তো তাৰপিছত খেলি ভাল পায় কিছুমানে গান গাই ভাল পায় তেওঁলোকৰ চেঞ্জ হৈ যায় চেঞ্জ হোৱাৰ ফলত কি হয় তেওঁলোকৰ ছবিৰ ওপৰত ছবিৰ যিটো ভাষা বা ছবিৰ মাধ্যমটোৰ ওপৰত লাহে লাহে কম ইণ্টাৰেষ্ট হয় এতিয়া কথা আহিলে যে প্ৰফেশ্যনেল কথাটো আহিলে অনুভৱে কৈছে যে আমি কি ধৰণে আমি দেখা পাওঁ যে জেনেৰেলি চোকা যিবোৰ ল'ৰা ছোৱালী আছে তেওঁলোকক 80% অভিভাৱকে হয়তো তেওঁলোকক মেডিকেল আৰু ইঞ্জিনিয়াৰ কথাটো ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকে 10+2 পিছত তেওঁলোকে মেডিকেল পঢ়িবৰ কাৰণেহে বেছি ইচ্ছুক হয় কাৰণ মেডিকেল ইঞ্জিনিয়াৰ বাট এই লাইন দুটা বহুত পপুলাৰ হৈ আছে এতিয়ালৈকে তেওঁলোকে চাকৰি এতিয়া বৰ্তমান সময়ত পাওক বা নাপাওক তেওঁলোকৰ কণ্ডিশ্যন কি নাজানো কিন্তু এটা ষ্টেটাছ ইতিমধ্যে মানুহৰ এটা কনচেপ্টত ডেভেলপ হৈছে আৰু ছবি এই ভৱিষ্যতে শিশুসকলে ছবি আঁকি পেলাই এটা প্ৰফেশ্যনেল লাইন ল'ব পাৰে নে নোৱাৰে আৰু সেইটো ক্ষেত্ৰতো বহু অভিভাৱক হয়তো নাজানে বা নাজানিব পাৰে সেইটো একো ডাঙৰ কথা নহয় এতিয়া কিন্তু ভৱিষ্যতে শিশু এজনে 10+2ৰ পিছত তেওঁ আৰু বিভিন্ন ধৰণৰ অৰ্থাৎ ছবিৰ লগত ৰিলেট কৰি পেলাই বহু প্ৰফেশ্যনেল কোৰ্চ এতিয়া ডেভেলপ হৈছে এতিয়া ডিজাইনিংটো চবতকৈ
বা বৰ্তমান পৰিস্থিতিত এটা ডিজাইনিঙৰ যিখিনি ডেভেলপ আৰু ডিজাইনৰ যিটো আমাৰ প্ৰফেশ্যনেল কোৰ্চ সেইটো হয়তো বহুতে নাজানে ডিজাইন মানে কি ডিজাইন কৰি ছাত্ৰ ছাত্ৰীয়ে কি কৰিব এতিয়া আপোনালোকে চাওক আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে প্ৰত্যেকটো বস্তু আপোনালোকে যিটো বস্তুৱে হাতেৰে চুইছে প্ৰত্যেকটো বস্তুৰ পিছত কিন্তু এটা ডিজাইন লুকাই আছে এটা ডিজাইন আছে আৰু সেই ডিজাইনটোৰ পিছত কিন্তু এজন শিল্পী জড়িত হৈ আছে ৰাতিপুৱা উঠি পেলাই আপুনি টুথব্ৰাছডাল হাতত লৈছে ভেৰাইটিজ টুথব্ৰাছ আছে দোকানৰ পৰা যেতিয়া আনিব যাব বিভিন্ন ধৰণৰ টুথব্ৰাছ আপোনালোকে লৈ পেলাই আপোনালোকৰ ভাল লগা ব্ৰাছডাল কিনি আনিছে টুথব্ৰাছডাল এই টুথব্ৰাছডাল আপোনালোকে যে চুজ কৰিব দিছে এই টুথব্ৰাছডালৰ যিটো ডিজাইন এই ডিজাইনটো কিন্তু এজন শিল্পীয়ে বনাইছে এটা ডিজাইনাৰে বনাইছে আপুনি চাহ খোৱা যিটো কাপ গ্লাছ কাঁহী বাতি তাৰো এটা পাৰ্টিকুলাৰ ডিজাইন এটা আছে চিৰামিক এইটো কিন্তু এজন চিৰামিক ডিজাইনাৰে বনাইছে আপুনি চকলেট এটা কিনিব গৈছে চকলেটৰ ওপৰত যিটো কভাৰ চকলেটৰ যিটো ডিজাইন এইটো কিন্তু এজন ডিজাইনাৰে বনাইছে মেডিচিন আনিব গৈছে মেডিচিনৰ পেকেট আপোনালোকে চশমা এযোৰ লৈ আছে হাতত প্ৰত্যেকৰ হাতত এটা বেগ আছে মানি বেগ আছে চশমা লৈছে বা আপোনালোকে যি কাপোৰ পিন্ধি আহিছে প্ৰত্যেকৰ পিছত এটা ডিজাইন আছে ঘৰৰ ভিতৰত বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ ৰাখিছে ফাৰ্নিচাৰ যিবোৰ এটা ডিজাইন আছে তাৰ পিছতো এজন শিল্পী লুকাই আছে ঘৰৰ প্ৰত্যেকটো বস্তু ওপৰত ফেন চলি আছে ফেনৰ এটা ডিজাইন আছে আৰু এই ফেনৰ ডিজাইনটো এজন শিল্পীয়ে বনাইছে এজন মটৰচাইকেলৰ ডিজাইন বা আপোনাৰ গাড়ীখনৰ ডিজাইন ঘৰৰ ডিজাইন কোনটো কথাত নক'ব প্ৰত্যেকটো বস্তুৰ ডিজাইন আৰু ডিজাইনৰ লগতহে আমাৰ সম্পৰ্ক হৈ আছে আৰু সেই ডিজাইনৰ পিছত এজন শিল্পীৰ তাত কিন্তু লুকাই আছে আমি কিন্তু নাজানো এই প্ৰত্যেকটো ডিজাইনৰ কাৰণে এটা বেলেগ বেলেগ প্ৰফেশ্যনেল কোৰ্চ আছে আজি চিৰামিক ডিজাইন ফাৰ্নিচাৰ ডিজাইন আৰ্কিটেকচাৰ ডিজাইন টেক্সটাইল ডিজাইন এনিমেশ্যন ডিজাইন প্ৰত্যেকটোৰ এটা বিষয় এটা সেই ছাবজেক্টবিলাক আছে তাৰে কাৰণে বেলেগ বেলেগ কোৰ্চ কিছুমান আছে ভাৰতবৰ্ষত বিভিন্ন কোৰ্চ আছে কিন্তু সেই কোৰ্চবিলাক পঢ়িবৰ কাৰণে কি কৰিব লাগিব বহু অভিভাৱকে হয়তো নাজানে বহু ছাত্ৰ ছাত্ৰী হয়তো নাজানে আৰু এইবোৰত চিট পাবৰ কাৰণে আজি ভাৰতবৰ্ষত বহুত ডিমাণ্ড চিট নাপায় আজি হয়তো আপোনালোকে গম পাইছে নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন আহমেদাবাদ NIT নিফ্ট আছে ফেশ্বন টেকনলজি আছে ফেশ্বন ডিজাইনাৰ আছে পিকাছো আছে এনিমেশ্যন আছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বহু ইউনিভাৰ্চিটি আছে অকল ডিজাইনৰ ওপৰত কোৰ্চ কৰি আছে আৰু ল'ৰা ছোৱালীয়ে তাৰ ওপৰত শিকি আছে বেচেলাৰ ডিগ্ৰী লৈ আছে মাষ্টাৰ ডিগ্ৰী লৈ আছে আজি আপোনালোকৰ যিমান টেক্সটাইল মিল যিমানবিলাক আছে ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ মিল আছে এই মিলবোৰত তাত যদি শিল্পী নাথাকে তেওঁলোকৰ সেই কাপোৰ প্ৰডাকশ্যনে নহ'ব এই কাপোৰবিলাক টেক্সটাইল যদি ডিজাইন যদি শিল্পীয়ে নকৰে তেতিয়াহ'লে মিলবোৰ হয়তো নচলিব আজি চাৰ্ট এটা কিনিবৰ কাৰণে আপোনালোকৰ চাদৰ মেখেলা কিনিবৰ কাৰণে যিবোৰ ডিজাইন ইউজ কৰি আছে এই প্ৰত্যেকটো বস্তু এজন শিল্পীৰ লগত জড়িত হৈ আছে কিন্তু আমি প্ৰফেশ্যনেলি হয়তো সেই কোৰ্চবিলাকৰ বিষয়ে আমি নাজানো বা আমি বহুতে এই বিষয়ে কিন্তু আমি ল'ৰা ছোৱালীক এই চাইক'লজিত নলওঁ যে ল'ৰা ছোৱালীয়ে একচুৱেলি কি কৰি পেলাই ভাল পাব তেওঁ ভৱিষ্যতে কোনটো বিষয়ত তেওঁৰ ইণ্টাৰেষ্ট আছে কিন্তু বহু কথা আমি ল'ৰা ছোৱালীৰ চাইক'লজিটো নাজানি পেলাই তেওঁলোকক আমি 10+ to 90% বা 95% পোৱাৰ লগে লগে আমি তেখেতসকলক ইম্প'জ কৰোঁ ছাত্ৰ ছাত্ৰীসকলক যে তুমি মেডিকেল পঢ়া বা ইঞ্জিনিয়াৰিং পঢ়া বা এটা ঠিক তেনেকুৱা ধৰণৰ গ্লেমাৰ থকা এটা বিষয় পঢ়া কিন্তু এই আৰ্টটো এই ডিজাইনিঙৰ কোৰ্চটোত 90% হয়তো আপুনি চিট পাব মেডিকেলত কিন্তু ডিজাইনিঙৰ কোৰ্চটো পঢ়িবৰ কাৰণে 90% নালাগে এই ব্ৰেইনটো লাগে ক্ৰিয়েটিভিটিও লাগিব তেতিয়াহে চিট পাব মাৰ্কতকৈ ক্ৰিয়েটিভিটিটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে এই ডিজাইনিং কোৰ্চটো মাৰ্কটো বাৰু আপোনাৰ মিনিমাম 55% পালে হ'ব বা 60% হ'ব কিন্তু এজন ডক্টৰৰ হয়তো মাৰ্ক ভাল থাকিব পাৰে তেওঁ কিন্তু হয়তো ক্ৰিয়েটিভিটিটো নাথাকে গতিকে এই গোটেইখিনি বস্তু যে এজন ডিজাইন কোৰ্চটো কি ধৰণে আগুৱাই লৈ যাব ছাত্ৰ ছাত্ৰীসকলে আৰু ছাত্ৰ ছাত্ৰী ভৱিষ্যতে ক্লাছ 10ৰ পিছত কি পঢ়িব সেইটো অভিভাৱকসকলে বা ছাত্ৰ ছাত্ৰীসকলে সিদ্ধান্ত ল'ব পাৰিব ধন্যবাদ